আউনাআটি সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ প্ৰভুজনা দেৱানন্দ দেৱগোস্বামী দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতে কথা দিছে, তেখেতে আমাৰ হেৰিয়ত এইখন সভাত উপস্থিত থাকিব। তাৰ লগে লগে আমি আমাৰ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰোদ বৰাদেৱক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁ কথা দিছে, তেখেতে আমাৰ ইয়াত হেৰি উপস্থিত থাকি আমাৰ কাৰ্যসূচী সফল ৰূপায়িত কৰিম বুলি তেখেতে কথা দিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা হেৰিয়ৰ কাৰণে ডক্টৰ জুৰি দত্ত, ডক্টৰ ডালিমা কাকতি আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ পৰমানন্দ সোণোৱালকে আদি কৰি এইটো আমাৰ এই সমাজখনক আগুৱাই নিবৰ কাৰণে আমি বিভিন্ন অঞ্চলৰ আমাৰ এই বিষয়ে দিলে অভিজ্ঞ ব্যক্তিসকলক আমি নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি হিচাপে আমি তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে আমি তেখেতলোকৰ লগত পৰামৰ্শ লৈছোঁ, তেখেতলোকৰ কনচেণ্ট লৈছোঁ আৰু তেখেতসকলে আমাৰ ইয়াত আহিম বুলি কথা দিছে। আমি আশাবাদী তেখেতলোকৰ সেই বক্তাৰ জৰিয়তে যাতে আমি আমাৰ সমাজখন আমাৰ উঠি অহা নৱপ্ৰজন্মসকলক যাতে আমি এই ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত কৰি আমাৰ সমাজখন অধিক গাঢ় কৰিব পাৰোঁ, তাৰ আমি এটা প্ৰচেষ্টাৰ লগতে এই অধিৱেশনৰ লগতে আমি আজি শুভবাৰ্তা কঢ়িয়াই নিবলৈ আমাৰ মাজত অতি কষ্ট অহাৰ কাৰণে সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ থাকিল। আমাৰ সনাতন বৈদিক ধৰ্ম সমাজৰ পৰা অতি পুৰণা সমাজ 42 চনৰ পৰা যিটো সময়ত মানুহে সংগঠন বুলি বিশেষ বস্তুটো নাছিল, সেই সময়ৰ পৰা এই সমাজখন আছে। ঋষিমুনিসকলৰ যিটো বিশেষ পৰম্পৰা, সেই পৰম্পৰা সমাজখন গতিশীলভাৱে চলি আছে আৰু ইয়াত বিশেষ কোনো ভেদাভেদ আমাৰ মাজত নাই। আমাৰ যিটো ধৰ্ম, এই ধৰ্মটো ধৰ্ম বুলি নহয়, এইটোৱে হ'ল জন্ম আৰু আমাৰ গোটেই সৃষ্টিৰ আৰম্ভণিৰ পৰা চাগে এই ধৰ্মটোৱে আছিল আৰু এই ধৰ্ম এতিয়ালৈকে আমাক গা কৰি আছে, আমাৰ সমাজখন চলি আছে। গতিকে এই ক্ষেত্ৰত অকণমান আমি বাৰ্তা পঠাবলৈ পাই সুখী হৈছোঁ আৰু বাদ বাকী সমূহ কাৰ্যসূচী আমাৰ অভ্যৰ্থনা আদৰণি সমিতিৰ পৰা আপোনালোকে গম পাইছে, তেনেধৰণৰ কাৰ্যসূচী আমাৰ পৰিচালিত হ'ব। বিশেষকৈ ইয়াৰ মূল আকৰ্ষণ আছে, আমি সত্ৰাধিকাৰসকলক বিশেষ ধৰণৰ সন্মান কৰোঁ আৰু ইয়াত আমাৰ মাজুলী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু মাননীয় শ্ৰীযুত দেৱানন্দ দেৱ গোস্বামী প্ৰভু আমাৰ মাজত উপস্থিত থাকিব। তেওঁ আমাৰ এই ধৰ্মৰ বাণী আমাৰ মাজলৈ প্ৰেৰণ কৰিব, মাৰ্গদৰ্শন কৰিব।